Hello everyone, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আৰু মোৰ চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহলে থ্যাংক ইউ সো মাচ আৰু যদি নিউ হয় প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু অল প্ৰেছ নটিফিকেশনটো কৰি থলে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ' পাই থাকিব আৰু মই এতিয়া পূজা থাপনাৰ সন্মুখৰ পৰাই মই আপোনালোকৰ মাজলৈ আহিলো আৰু আজি মই এতিয়া 6 বাজিল আৰু মই এতিয়া চাকি বন্তি জ্বলাই লম আৰু তাৰ পৰাই মই ষ্টাৰ্ট কৰিলো ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰিব আৰু মই পিছত আপোনালোকক লগ পাই আছো এতিয়া মই চাকি বন্তি জ্বলাই লম এতিয়া সন্ধিয়া প্ৰাৰ্থনা কৰিম আৰু ইয়াত দেখিছে মোৰ জেগাটো কম যেহেতুকে আমি ৰেণ্টতে থাকো এনেদৰে বনোৱাই আছে যেটা আমি ইয়াতে চাকি থাপনা লগাইছো বাৰু আৰু তলত বহি কৰাটো জেগাটো নাই কাৰণ মই থিয় হৈ প্ৰাৰ্থনা কৰিম তুমি হেনো কৰোণা সাগৰ তুমিতো কাৰো নধৰা জগৰ তুমি হেনো কৰোণা সাগৰ তুমিতো কাৰো নধৰা জগৰ কেলে দিনে ৰাতি আমাৰ নাজানো পুৱাই কেলে তেনে আইৰ মুখৰ হাঁহি শুকাই যায় কোৱাচোন প্ৰভু কৰিছো কাতন কোৱাচোন প্ৰভু কৰিছো কাতন তুমি হেনো কৰোণা সাগৰ তুমিতো কাৰো নধৰা জগৰ শুলিলো চাকি দিলো সজালো শৰাই শুলিলো চাকি দিলো সজালো শৰাই তোমাৰ তিয়াই দিলো চকুলো বুৱাই চোৱাচোন চকু মেলি ঈশ্বৰ চোৱাচোন চকু মেলি ঈশ্বৰ তুমি হেনো কৰোণা সাগৰ তুমিতো কাৰো নধৰা জগৰ তুমিতো কাৰো নধৰা জগৰ তুমিতো কাৰো নধৰা জগৰ
এয়া মই সকলোলৈ আশীৰ্বাদ কৰিলোঁ, প্ৰণাম জনাব আৰু ময়ো যাতে ভালে থাকোঁ আপোনালোকক আশীৰ্বাদ কৰিব, আপোনালোকক কৰিলোঁ। এতিয়া মই বাটাৰ নানৰ কাৰণে ময়দা লৈছোঁ আৰু এইটোত ময়দাই ব্যৱহাৰ কৰে আৰু 1 কাপ লৈছোঁ। মই আগতে অলপ চালি লওঁ বস্তুটো। মই এনেদৰে চালি লৈছোঁ আৰু লগত দিম মই বেকিং পাউডাৰ। এয়া মই বেকিং পাউডাৰ দিছোঁ, চামুচখন সম্পূৰ্ণ ভৰ্তি কৰি দিয়া নাই আৰু ইয়াতে দি দিছোঁ মই চালি ল'বৰ কাৰণে। আৰু খোৱা চৌদা দিছোঁ মই এয়া চামুচখনৰ মানে সন্মুখৰ ভাগত, একেবাৰে কম এচুকত। আৰু এইখিনি একেদৰে মই এনেদৰে চালি ল'ম, তেতিয়া গোটেইখিনি ভালধৰণে মিশ্ৰণটো হয়। এয়া মই চেনিৰ গুড়ি দিছোঁ, হাতৰ জোখে দেখিছেনে, অলপ দিছোঁ যিহেতুকে মিঠাটো ভাল লাগে। নিমখ অকণমান দিম, এয়া অলপ মই নিমখ দিলোঁ। মই এইখিনি ধুনীয়াকৈ সানি লৈছোঁ, মিক্স কৰি ল'লোঁ আৰু ইয়াত মই দিম অলপ ৰিফাইন। আৰু ৰিফাইন মই দিলোঁ 1 চামুচ। আৰু এতিয়া মই এইখিনি ভালদৰে সানি ল'ম, লৈ মই গাখীৰেৰে মই এইখিনিত মাৰিম। গাখীৰ মই 1 কাপ লৈছোঁ আৰু যদি মোক লগা হয় মই লৈ ল'ম, মই আপোনালোকক দেখুৱাম। সেয়া মই এইখিনি মাৰিব চেষ্টা কৰি আছোঁ আৰু এনেদৰে ধুনীয়াকৈ মাৰি ল'লে হ'ল। এয়া মই ঢাকন মাৰি ৰাখি দিলোঁ, 20 মিনিট সময় থাকিব লাগিব। এয়া দেখিলে মাটিমাহ আৰু এইখিনি মই দিছোঁ কেইটামান ৰাজমাহ আৰু মই এইখিনিৰে তৰকা বনাম আৰু বাটাৰ নান আমি আজি তেনেকৈ খাম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টি। এয়া মই লৈছোঁ পিঁয়াজ এটা আৰু পিঁয়াজ 2টা আৰু বিলাহী 1টা, তাৰপিছত আদা নহৰু অলপ আৰু লং ইলাচি আৰু এইখিনি মই মিক্সিত মাৰি ল'ম। তাৰপিছত মই তেজপাত ব্যৱহাৰ কৰিম আৰু এইখিনি মই অলপ ৰিফাইন দিলোঁ আৰু এই বটলটোৰে তেলটো বৰ কম ওলায়, অলপ সময় ধৰিব লাগে। এয়া মই সকলো পেষ্ট কৰি লৈছোঁ, এতিয়া মই তেলত দিম এইখিনি। এয়া মই কেইটামান ফোৰণ দিলোঁ, হালধি মই আধা চামুচ ব্যৱহাৰ কৰিছোঁ আৰু মই চাই লওঁ অলপ লাগিলে দি দিম। এয়া মই জিৰা গুড়ি দিছোঁ 1 চামুচ। এতিয়া মই এইখিনি দি দিছোঁ, তিয়াই ৰাখিছিলোঁ মই মাটিমাহ আৰু ৰাজমাহ একেলগে আৰু এইখিনি মই এতিয়া ভাজি ল'ম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া মই ঢাকনি মাৰি থৈ দিম। এয়া মোৰ ডোটো হৈ গৈছে। এয়া মই এনেদৰে বেলি লৈছোঁ আৰু এনে অভেল আকাৰত বনালে হ'ব। আৰু এইটো নহয় যে অভেল আকাৰত বনালেই হ'ব, এইটো নহয়, আপোনালোকে ঘূৰণীয়াকৈ ডাঙৰকৈ বেলি লৈ মাজেৰে ফালি দিলেও হ'ব। আৰু ইয়াত মই কেইটামান কালজিৰা ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে বেলেগ ধনিয়াও দিব পাৰে, কেঁচা ধনিয়া। আৰু এইখন মই বনালোঁ ডাঙৰকৈ, এতিয়া আপোনালোকে ধৰক এনেদৰে দিলেও হ'ব। এতিয়া মই টাৱাত বনাম যিহেতুকে, আৰু আপোনালোকে ননষ্টিকত বনাব নালাগে, ননষ্টিকত বনালে পিছলি পিছলি পৰিব। ইয়াত মই এনেদৰে পানীৰে অলপ লগাই দিলোঁ আৰু পানীটো সদায় বেক চাইডটোতহে লগাব। এয়া মই দিওঁতে এনেদৰে দিব লাগিব তলফালে। এইটোৱে উঠাই দিব লাগিব মই। এয়া মই আৰু এখন বহুৱাই দিলোঁ এনেদৰে, আৰু এইখন দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। ইয়াত মই বাটাৰ দিব লাগিব, এনেদৰে বাটাৰটো এনেকৈ দিব আৰু গোটেই ধুনীয়াকৈ লাগি যাব। আকৌ এখন মই এনেকৈ কৰিব চাইছোঁ।
আৰু অলপ ধৰক আপোনালোকে নিসিজা যেন পালে এনেকৈ দিব, কথা নাই, ধুনীয়াকৈ ফুলি আহিছে। ঠিক এনেদৰে গৰমে গৰমে বাটাৰটো দিলে ধুনীয়াকৈ ভিতৰলৈ সোমাই যায়। এতিয়া দেখিছে কিমান ধুনীয়া হৈছে কালাৰটো। আৰু এইখন মই এনেকৈ বনাইছোঁ। আৰু যিটো ওপৰত বাবলছ উঠি আহে তেতিয়া আপোনালোকে হ'লে মানে ওলটাই দিব। এতিয়া মই ডাইনিংখন চাফা কৰি লওঁ, আৰু যিহেতুকে আমি ইয়াতে খাম, আৰু মই এইখিনি চাফা কৰি উঠি আপোনালোকক লগ পাই আছোঁ। এয়া হৈ গ'ল মোৰ নান, আৰু বনাইছিলোঁ মই তৰকা, বাটাৰ দিব লাগে যে দিছোঁ অলপ। আৰু এয়া পিঁয়াজ নেমু মই একেলগে লৈ লৈছোঁ, আৰু ইমান মই নাখাওঁ, আৰু মোৰ মাইনে খাব, মই অলপ আপোনালোকক খাই দেখুৱাম। সঁচাই ইমান ধুনীয়া চফ হৈছে, আপোনালোকে নিজে চাওক ইমান ধুনীয়া চফ হৈছে। আৰু এনেদৰে ঘৰত এনেকৈ বনাই খাব, আৰু ৰেষ্টুৰেণ্টত নিচিনা একে টেষ্ট পাব। আৰু এনেকৈ বনাই খাবচোন। মই আজি তৰকাৰ লগত খালোঁ, আৰু আপোনালোকে চিকেন কাৰীৰ লগত খাব পাৰে, বাটাৰ পনীৰ খাব পাৰে, এগ কাৰী খাব পাৰে, যি নাখাওক আপোনালোকে এনেদৰে এবাৰ খাই বনাই চাব। আৰু মই সঁচাই কৈছোঁ বহুত টেষ্টি হৈছে। আজি আমাৰ এইটোৱে খানা, ৰাতিৰ খানা। এয়া দেখিলে নান খালোঁ যে আমি, ভাতটো ৰৈ গ'ল, সেইকাৰণে মই পানী দি থলোঁ। ৰাতিপুৱা খাব মন গ'লে খাব, আৰু মাছ আছে লগত ভাজি খাব। আৰু এয়া মই লৈছোঁ মেথি গুটি, এনেদৰে সৰহকৈ আনি ৰাখোঁ আমি, এনেদৰে মই ইয়াত দি থ'ম, আৰু ৰাতিপুৱা আমি দুয়োজনে ইয়াৰ পৰা খাওঁ। এয়া মই তামৰ গ্লাছত পানী ৰাখিছোঁ, আৰু এনেদৰে থওঁ। আমি জাগো আছে মোৰ, তথাপিও মই এইটোতে ৰাখিছোঁ। আৰু এয়া মেথি গুটি মাজতে মই 3 দিনমান বাদ দি দিওঁ খাবলৈ, আৰু এনেকৈ তিয়াই ৰাখিছোঁ, আমি ৰাতিপুৱা খাওঁ। আৰু এতিয়া মই কেইটামান কমেণ্ট পঢ়ি দিম বাৰু, আহক। হেল্ল' এভৰিৱান, এতিয়া আমি খাই আজৰি হ'লোঁ। বাটাৰ নান, তৰকা এতিয়া খালোঁ, দেখিলে আপোনালোকে, আৰু এনেদৰে আপোনালোকেও খাব। আৰু এতিয়া মই ভাবিলোঁ এইখিনি সময় উলিয়াই আৰু আপোনালোকৰ 5টা কমেণ্ট মই পঢ়ি দিওঁ। আৰু সেয়েহে কমেণ্টটি আছিলে অজন্তা ডেকা, তেওঁ কৈছিলে ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও ভাল হ'ব। আৰু অজন্তা ডেকা থেংক ইউ মোক এনেদৰে কমেণ্ট দিয়াৰ বাবে। আৰু 2 নম্বৰতে আছিলে NG এণ্টাৰটেইনমেণ্ট, এটি ইউটিউব চেনেল, আৰু তেওঁলোকলৈও মোৰ অশেষ ধন্যবাদ থাকিল। তেওঁ কমেণ্টটি কৰিছিলে এই মজা বুলি, ভাল লাগিল। ৰিমঝিম বিউটি পাৰ্লাৰ, আৰু তেওঁ মোক তাৰ কমেণ্ট কৰিছিলে বাইদেউ আপোনাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে, আৰু এনেদৰে আপুনি আগলৈও ভাল ভাল ৰেচিপিবোৰ দি যাব, আৰু আপোনাক মই গড ব্লেছ ইউ বুলি কৈ ঠিক তেনেকৈ তেওঁ মোক আশীৰ্বাদো কৰিছে। আৰু ভাল লাগিল ৰিমঝিম তোমাৰ কমেণ্টৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু য়জ্ঞা অনামিকা ক্ৰিয়েশ্যন, আৰু তেওঁ মোক এটি কমেণ্ট কৰিছে সুন্দৰ হৈছে, খাবলৈ যাব লাগিব বুলি। আৰু নিশ্চয় য়জ্ঞা অনামিকা আহিবা আমাৰ ঘৰলৈ, নিশ্চয় খুৱাম, থেংক ইউ। আৰু লগতে আছিলে সঞ্জয় বৰ্মন, আৰু ভিডিঅ'টি চাই কমেণ্ট কৰিছিলে বহুত ভাল লাগিল বুলি, আৰু সেয়েহে বহুত ভাল লাগিল বুলি কোৱাৰ বাবে বহুত বহুত ধন্যবাদ সঞ্জয়। এতিয়া বহুত ভিডিঅ'টো দীঘল নকৰোঁ, আৰু এখন এওঁৰ কলেজৰ BH কলেজৰ আলোচনী, ইয়াৰে এটা মই গল্প পঢ়ি আছিলোঁ, এইটো মই অলপ পঢ়ি টোপনি যাম। আৰু আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এনেদৰে মই নতুন নতুন ভিডিঅ' বা ভ্লগ দিবলৈ চেষ্টা কৰি থাকিম। আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ, বাই বাই।